এইদৰে মই আলু আৰু বটুৱা শাকখিনি ভালদৰে ধুই ল'লোঁ। আলু মই তিনিটাই লৈছোঁ, বেছি লোৱা নাই। আৰু এইটো ধুনীয়াকৈ একদম বঢ়িয়াকৈ চাফা কৰি ল'লোঁ। আৰু এইটো বনাব যাওঁতে মই বিশেষ একো মছলা নাই লোৱা। এয়া চাওক, মই লৈছোঁ পাঁচফোৰণ সদ্যহতে আৰু পিঁয়াজ এটা আৰু আদা, তেজপাত, শুকান জলকীয়া 3টামান লৈছোঁ, কেঁচা জলকীয়া আৰু ধনিয়া পাত আছে যিহেতুকৈ বেছি মই মছলা লোৱা নাই, কাৰণ আমাৰ ধনিয়াটোৱে আটাইতকৈ বহুত মছলাৰ কাম দিয়ে। শেষত ধনিয়া দি দিম। আৰু এইফালে সেইটো মই কেঁচা হালধি 1 টুকুৰ লৈছোঁ। কেঁচা হালধি মই খুন্দি পিনি দিব লাগিব। এইখিনিয়ে মছলা, কাৰণ এইটো আমাৰ থলুৱা খাদ্যৰ, আমাৰ বেছি মছলাৰ প্ৰয়োজন নাই। আৰু আমাৰ সেইকাৰণে স্বাস্থ্যটো বজাই ৰখাত সহায় কৰে, বেছি বহুত মছলা নিদিয়াৰ কাৰণে। আৰু এয়া মই লৈছোঁ, এয়া দেখিছে ধুনীয়াকৈ ধুই ল'লোঁ। আৰু এতিয়া বলক এইখিনি কাটি ধুনীয়াকৈ বঢ়িয়াকৈ আমি অকণমান কম তেলত পাঁচফোৰণ দি তেজপাত দি বঢ়িয়াকৈ ভাজি ল'ব লাগিব। বলক তেতিয়াহ'লে। এয়া হৈছে বটুৱা শাক, বা কোনোবাই কয় জিলমিল শাক। আপোনালোকে কি বুলি কয় জনাব। আপোনালোক বাৰু কোন কোন জেগাৰ পৰা চাই আছে জনাব। এইটো হৈছে বটুৱা বুলি কওঁ আমি সাধাৰণতে, বা জিলমিল শাক। আৰু এইটো হৈছে আপোনাৰ আলু, নতুন আলু। এটা বঢ়িয়া এটা ৰেচিপি, খুব সোৱাদ লগা হয়। এই বটুৱা শাক আচলতে চকুৰ কাৰণে বহুত ভাল, আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল, চকু চুলিৰ কাৰণে বহুত ভাল এই বটুৱা। মুঠতে সেউজীয়া শাক পাচলিৰ ভিতৰত এইটো এটা অন্যতম শ্ৰেষ্ঠ শাক বুলি কোৱা হয়। লগত আলু, নতুন আলু দি আজি মই এইখিনি বনাম সুন্দৰভাৱে। আপোনালোকে খাইছে নাই জনাব। এতিয়া মই এইখিনি বঢ়িয়াকৈ চাফা কৰি লওঁ, ধুই মেলি লওঁ। আৰু আলুখিনিও বাকলি গুচাই সুন্দৰভাৱে এইটো কাটি ল'ব লাগিব। আজি হঠাৎ বজাৰতে এনেকুৱা পাই গ'লোঁ, এনেকুৱা ধুনীয়া এটা বঢ়িয়া এটা পাচলি। আচলতে আমি এইবোৰ প্ৰায় চকু পৰিলেও আমি নাখাওঁ, কিন্তু এনেকুৱা ধৰণৰ পাচলিবোৰ আমাৰ স্বাস্থ্য অটুট বজাই ৰখাত বহুত সহায় কৰে, আৰু স্বাস্থ্য বজাই ৰখাত সহায় কৰে। বলক তেতিয়াহ'লে জিলমিল বা এই বটুৱা শাকৰ এটা সুন্দৰ ৰেচিপি লৈ আমি আগবাঢ়োঁ। এইদৰে মই আলু আৰু বটুৱা শাকখিনি ভালদৰে ধুই ল'লোঁ। আলু মই তিনিটাই লৈছোঁ, বেছি লোৱা নাই। আৰু এইটো ধুনীয়াকৈ একদম বঢ়িয়াকৈ চাফা কৰি ল'লোঁ। আৰু এইটো বনাব যাওঁতে মই বিশেষ একো মছলা নাই লোৱা। এয়া চাওক, মই লৈছোঁ পাঁচফোৰণ সদ্যহতে আৰু পিঁয়াজ এটা আৰু আদা, তেজপাত, শুকান জলকীয়া 3টামান লৈছোঁ, কেঁচা জলকীয়া আৰু ধনিয়া পাত আছে যিহেতুকৈ বেছি মই মছলা লোৱা নাই, কাৰণ আমাৰ ধনিয়াটোৱে আটাইতকৈ বহুত মছলাৰ কাম দিয়ে। শেষত ধনিয়া দি দিম। আৰু এইফালে সেইটো মই কেঁচা হালধি 1 টুকুৰ লৈছোঁ। কেঁচা হালধি মই খুন্দি পিনি দিব লাগিব। এইখিনিয়ে মছলা, কাৰণ এইটো আমাৰ থলুৱা খাদ্যৰ, আমাৰ বেছি মছলাৰ প্ৰয়োজন নাই। আৰু আমাৰ সেইকাৰণে স্বাস্থ্যটো বজাই ৰখাত সহায় কৰে, বেছি বহুত মছলা নিদিয়াৰ কাৰণে। আৰু এয়া মই লৈছোঁ, এয়া দেখিছে ধুনীয়াকৈ ধুই ল'লোঁ। আৰু এতিয়া বলক এইখিনি কাটি ধুনীয়াকৈ বঢ়িয়াকৈ আমি অকণমান কম তেলত পাঁচফোৰণ দি তেজপাত দি বঢ়িয়াকৈ ভাজি ল'ব লাগিব। বলক তেতিয়াহ'লে। মাছ মাংস নহ'লেও এই বটুৱা শাকটো বহুত ভাল হয়, বহুত খাবলৈ সোৱাদ লগা হয়। আমাৰ ককা আইতাহঁতে এনেকৈ আগতে খুন্দনাত হালধি খুন্দিছিলে। এয়া চাওক, হালধি একদম কেঁচাই কেঁচাই এনেকৈ খুন্দি দি দিছিলে, বাঁহৰ চুঙাত খুন্দিছিলে। আৰু আজিকালি আমি কি কৰোঁ, কিনা হালধি ব্যৱহাৰ কৰোঁ। আৰু এনেকুৱা ধৰণৰ হালধি ব্যৱহাৰ কৰিছিল কাৰণে আগতে আমাৰ ককা আইতাহঁতৰ কোনো ধৰণৰ বেমাৰ নাছিলে, আৰু খুব তেওঁলোকে ভাল স্বাস্থ্যৰ গৰাকী আছিলে। এয়া মই ল'লোঁ কেঁচা জলকীয়া, আদা, তেজপাত এখিলা, শুকান জলকীয়া 2-3 টুকুৰা কৰিলোঁ। আৰু এইফালে পাঁচফোৰণ আৰু পিঁয়াজ মই ৰেডি কৰি থৈ দিছোঁ। বলক এতিয়া কেৰাহী বহাই দিওঁ, আৰু তেল অকণমান দি, তেল একদম কম পৰিমাণৰ তেল দি মই আজি বটুৱা শাক আৰু আলু সেইখিনি মই বঢ়িয়াকৈ বনাম। আচলতে বটুৱা নে ভটুৱা, মই সেই বস্তুটো বুজি পোৱা নাই। ভটুৱা শাক কয় নে বটুৱা শাক কয় বুজি নাপাওঁ। আচলতে ঝিলমিল বুলি মই জানোঁ, ঝিলমিল শাক বুলি কয়। আচলতে বটুৱা বা ভটুৱাটো মই বিশেষ পাছতে শুনিলোঁ যে কি কয়, আপোনালোকে কমেণ্টত জনাই দিব, কি ভটুৱা নে বটুৱা শাক কি কয় জনাব। আৰু এইফালে কেঁচা হালধি আজি দি বনাম, বৰ সুন্দৰ। আৰু এনেকুৱা ধৰণৰ কেঁচা হালধি বা এনেকৈ খুন্দি খাই থাকিলে আমাৰ ডাঙৰ বেমাৰৰ পৰা ৰক্ষা পাব পাৰি, যেনে কেঞ্চাৰ বা
কিডনি পাথৰ বা বেলেগ ধৰণৰ গেষ্ট্ৰিক এনেকুৱা ধৰণৰ বেমাৰৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ। সেইটো কাৰণে মাজে সময়ে আপোনালোকে পালে বজাৰৰ পৰা কেঁচা হালধি আনি এনেকৈ খুন্দি শাকত দি দিব। কিনা যিবিলাক পেকেট হালধি তাতকৈ এনেকুৱা ধৰণৰ হালধি আপোনালোকে খাব, কাৰণ বজাৰত বহুত এভেইলেবল হয়, এনেকুৱা কেঁচা হালধি বহুত পাব, কমতে পায়। আপোনালোকে এনেকৈ মিক্সিত বা এনেকুৱা খুন্দনাত খুন্দি দি এনেকৈ খাব, বহুত টেষ্টি হয় আৰু বহুত মানে স্বাস্থ্যৰ কাৰণে ভাল হয়। একেবাৰে কম তেল দিছোঁ, চাওক এইখিনি তেলত মই বনাম। আৰু শুকান জলকীয়া এই দি লৈছোঁ আৰু তেজপাত দিলোঁ আৰু পাঁচফোৰণ। আপোনালোকক মই মিছা কথা কোৱাৰ নিচিনা হ'ল, আজি আচলতে মই পাহৰিছিলোঁ, আজি আমাৰ পিঁয়াজ, আজি শনিবাৰ পিঁয়াজ আমি নাখাওঁ। আৰু এতিয়া মই কাটি থোৱা আলু আৰু বতুৱা শাকখিনি দি দিলোঁ। মই আচলতে খুব নিৰামিষ খাই ভাল পাওঁ। আপোনালোকে হয়তো বেয়া পাব পাৰে যে নিৰামিষ খাই থকাৰ কাৰণে আপোনালোকে মাছ মাংসৰ যিটো সোৱাদ সেইটোৰ পৰা বঞ্চিত হোৱাৰ কাৰণে আপোনালোকে বেয়া পাব পাৰে, কিন্তু মই যিখিনি নিৰামিষ খাই ভাল পাওঁ তাকে আপোনালোকক দেখুৱাই আছোঁ। আৰু এতিয়া মই নিমখ দিলোঁ, নিমখ মই আৰু পাছত দিব লাগিব, এইখিনি দি লওঁ। তাৰপাছতে কেঁচা হালধি খুন্দা আৰু আদা কেঁচা জলকীয়া খুন্দা দি দিছোঁ। মাছটো মই খাওঁ, মাছটো সপ্তাহত এবাৰ বা কেতিয়াবা দুবাৰ খাওঁ, প্ৰায় মই নিৰামিষেই খাওঁ। আপোনালোকে দেখিছেই মোৰ ভিডিঅ'বোৰ, সেইদৰে মই খাওঁ। এইখিনি সকলোবিলাক দিয়া হ'ল, নিমখ, হালধি, কেঁচা হালধি, আদা, কেঁচা জলকীয়া, পাঁচফোৰণ দিয়া হ'ল। আৰু এতিয়া মই ঢাকোন মাৰি থৈ দিম। আৰু এইফালে গৰম পানী উতলি আছে, আৰু গৰম পানী হৈ গ'ল, এইখিনি মই শাকত দিব লাগিব। এতিয়া গৰম পানী অলপ ঢালি দিব লাগিব। গৰম পানী দিলে জানেনে সোনকালে সিজে, সোনকালে উতলে, আপোনালোকে জানেই। আৰু এইখিনি মই ঢাকোন মাৰি থৈ দিম পুনৰ। এফালে আন এটা কেৰাহীত মই এয়া ব্ৰকলি এনেকৈ বইল কৰি লৈছোঁ। ব্ৰকলি, আলু, গাজৰ এনেকৈ মই ফ্ৰাই এটা কৰিব লাগিব। অকণমান নিমখ দিছোঁ। ইয়াৰ কাৰণ হ'ল ইয়াত যিখিনি সাৰ দি ফুলাই দিছিলে, যিকেইটা হেৰি কৰিছিলে, বীজাণু আছিলে, সেইকেইটা গোটেই পানীত। অন্য এটা কেৰাহীত মই এনেকৈ ব্ৰকলিত অকণমান গৰম পানীত এনেকৈ মই ইয়াক বইল কৰি লৈছোঁ, কাৰণ ইয়াৰ বীজাণুখিনি আঁতৰাব লাগিব। অকণমান নিমখ দি এনেকৈ মই বইল কৰি লৈছোঁ। ইয়াৰ লগত মই আলু আৰু গাজৰ ফ্ৰাই কৰিম। আৰু এইফালে আমাৰ হৈ আছে এটা ধুনীয়া এটা বঢ়িয়া এটা একদম বতুৱা আৰু আলুৰ এটা ভাজি। আলুকেইটা আচলতে ভাঙি দিব লাগে। মই অকণমান নিমখ পুনৰ দি দিছোঁ, কাৰণ নিমখ কম দিছিলোঁ, নিমখ দি দিলোঁ। এই আলুখিনি এনেকৈ ভাঙি দিলে আৰু বস্তু তাৰ মজাটো উঠে, বহুত টেষ্টি হয়। এনেকৈ আলুকেইটা ভাঙি দিব লাগে। আপোনালোকে কেতিয়াবা বনালে এনেকৈ আলুকেইটা ভাঙি দিব। আৰু পানীখিনি অকণমান আৰু নাইকিয়া কৰিব লাগিব, কাৰণ মই অকণমান ঢাকোন দি পুনৰ এইখিনিত অকণমান থৈ দিব লাগিব। আলুখিনি পূৰা সিজি গৈছে দেই। আৰু পাছত মই এতিয়া একদম সদৰ শেষত ধনিয়া পাত দি দিম। তেনেকৈ একদম বঢ়িয়াকৈ মই এনেকৈ আলুকেইটা ভাঙি দিছোঁ, তেতিয়া খাবলৈ বহুত টেষ্টি হয়। দিলোঁ আৰু এতিয়া মই পুনৰ ঢাকোন মাৰি থৈ দিলোঁ।
এইখিনি হৈ গৈছে আৰু এতিয়া মই শেষত এই ধনিয়া কাটি দি দিছোঁ। এনেই দেখাত সাধাৰণ যেন লাগিলে বহুত টেষ্টি হৈ দিয়ে আৰু বহুত স্বাস্থ্যৰ কাৰণে উপকাৰী হয়। আপোনালোকে কেতিয়াবা এইদৰে খাব। বহুত এসোপা মছলা দি খাব নালাগে, এনেকৈ আপোনালোকে খাব কম মছলাৰে। আদা, জলকীয়া আৰু পিঁয়াজ নাই দিয়া, মই ধনিয়া পাত দিছোঁ, কেঁচা জলকীয়া, পাঁচফোৰণ দি একদম সুন্দৰ সোৱাদ এটা হয় আৰু ই স্বাস্থ্যৰ কাৰণে বহুত মানে ভাল হয়। আপোনালোকে খাব। এতিয়া মই গেছ অফ কৰি দিম আৰু ঢাকোন মাৰি থৈ দিম। আৰু এইখিনি এতিয়া ব্ৰকলি আৰু গাজৰ, আলু এইখিনি ভাজি ল'ব লাগিব। লগাই দিলোঁ কেৰাহীত। এইখিনি মই গাজৰ আৰু এয়া ব্ৰকলি, আলু দি এনেকৈ অকণ ফ্ৰাই কৰিম এক্সট্ৰাকৈ। আৰু তাৰ আগতে মই অকণমান পাঁচফোৰণ দি লওঁ। কম তেলতে পাঁচফোৰণ অকণ ফুটালে ভাল লাগে, চেণ্টটো বহুত ভাল হয়। আৰু এতিয়া মই গাজৰ আৰু আলু আৰু এই ব্ৰকলি দিম আৰু এইফালে অকণ কেঁচা জলকীয়া কাটি দিছোঁ দেই, অলপ 2-3টামান কেঁচা জলকীয়া কাটি দিছোঁ। আৰু এতিয়া মই দিছোঁ নিমখ দিলোঁ। এইটো এনেকৈ ধুনীয়াকৈ ফ্ৰাই কৰিব লাগিব। জুইৰ ফ্লেমটো কমাই ধুনীয়াকৈ সিজিব দিব লাগিব। এই যে খুন্দনাত মই কেঁচা হালধি খুন্দিছিলোঁ, এই জোলটোকে মই এতিয়া এই ফ্ৰাই কৰা চব্জিত ইয়াত দিব লাগিব। লগালগ মানে পেকেটৰ যদি হালধি দিয়ে সোনকালে গেলি যায়, সেইটো কাৰণে মই এতিয়া পাছত মই এতিয়া লগাই দিছোঁ হালধি, কেঁচা হালধি এয়া ঢালি দিছোঁ মই। এয়া চাওক, মই ঢাকোন মাৰি থৈ দিম। ব্ৰকলি আৰু গাজৰ ভাজি লৈছোঁ দেই। ব্ৰকলি, গাজৰ আৰু আলু ভাজি। এইফালে লৈছোঁ বটুৱা শাক, আলু দি বনোৱা এটা সোৱাদ লগা এটা ৰেচিপি। দেখিছে পূৰা ডাঠ হৈ গৈছে। আৰু এইফালে আছে দালি, দেখিছে, মিঠালাও আৰু মুগ মচুৰ দি বনোৱা এটা দালি। এয়া এনেকৈ গৰম ভাতৰ লগত নিৰামিষ খাদ্য আজি খাম। আপোনালোকে জানেই এয়া বটুৱা শাকৰ কি সোৱাদ লগা এটা ৰেচিপি। এইফালে ব্ৰকলি, আলু, গাজৰ ভাজি। এনেকৈ আজি আপোনালোকক শ্বেয়াৰ কৰিলোঁ। এইখিনি আছিল আজিৰ ভিডিঅ', আৰু নতুন এটা ভিডিঅ' লৈ অহাৰ কথা দি আজি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।